ৰাঘৱ নামৰ এজন দুখীয়া ব্যক্তিয়ে ৰাতি ৩ বজাত নিজৰ অটোখন লৈ ঘৰলৈ আহি আছিল। তেতিয়াই তেওঁৰ পত্নীৰ ফোন আহিল। ৰাতি ৩ বাজিল, আপুনি এতিয়ালৈকে ঘৰ অহা নাই যে? ৰূপালী, মই ঘৰলৈ আহি আছো। তুমি মোৰ চিন্তা কৰিব নালাগে, তুমি শুই থাকা। আৰে সঁচা, আজিচোন বহুত দেৰি ৰাতি হ'ল। এতিয়া মই সোনকালে ঘৰলৈ যাব লাগিব। বহুত ভাগৰো লাগিছে, যাই পেলাই শুব লাগিব। তেতিয়াই ৰাঘৱে মাজ ৰাস্তাত এজনী আঘাতপ্ৰাপ্ত মহিলাক দেখিবলৈ পালে। সেই মহিলাগৰাকীয়ে বহুত আঘাত পাইছিল আৰু তেওঁ নিজৰ হাতেৰে অটোখন ৰখাব ইংগিত দি আছিল। সেই মহিলাগৰাকীক দেখি ৰাঘৱে অটোখন ৰখালে। আৰে ভণ্টি, এইবোৰ কি হৈছে? তোমাৰ তাত ইমান আঘাত কেনেকৈ লাগিল? তোমাৰ ঘৰ ক'ত বাৰু? তুমি যদি কোৱা মই তোমাক ঘৰত থৈ আহিব পাৰো। বহুত ৰাতি হৈছে, তুমি মোৰ অটোখনতে বহিব পাৰিবা। মই আপোনাক যিখিনি ঠাইলৈ লৈ যাব পাৰোঁ আপুনি সেইখিনি ঠাইলৈ মোক লৈ যাবনে? তুমি ক'ত যাব বিচাৰা? মই মোৰ ঘৰত যাব বিচাৰোঁ। হ'ব ভণ্টি, মই তোমাক ঘৰত থৈ আহিম। তুমি মোৰ অটোখনতে বহা। ভণ্টি, তোমাৰ ঘৰৰ এড্ৰেছটো দিয়াচোন, তেতিয়াহে মই তোমাক সোনকালে তোমাৰ ঘৰত থৈ আহিব পাৰিম। মই মোৰ ঘৰৰ এড্ৰেছ দিলে আপুনি ভয়তে পলাই পতং দিব। মই আপোনাক যলৈকে লৈ যাব কৈ থাকোঁ, আপুনি লৈ যাই থাকিব। হ'ব ভণ্টি, ঠিক আছে। ৰাঘৱে মহিলাজনীৰ কথা মানি ল'লে, কিন্তু সি অলপ আচৰিতো হ'ল। আৰু মহিলাগৰাকীয়ে যেনেকৈ ৰাঘৱক ৰাস্তা দেখুৱাই, ৰাঘৱেও অটোখন তেনেকৈ লৈ গৈ আছিল। অলপ সময় পিছতে মহিলাগৰাকীয়ে দেখুৱাই এড্ৰেছটোত গৈ সিহঁতে পালে। তাত এখন ভয়ানক কবৰস্থান আছিল। সেই কবৰস্থান আহি পোৱাৰ পিছত ৰাঘৱ অলপ আচৰিত হ'ল। ভণ্টি, এয়াতো কবৰস্থান হয়। তোমাৰ ঘৰটো ক'ত আছে বাৰু? এইটোৱেই মোৰ ঘৰ হয়, আৰু কবৰস্থানৰ মৃতদেহবোৰ মোৰ পৰিয়াল। তেনেকৈ কৈ চোৰেজনীয়ে জোৰ জোৰকে হাঁহিব ধৰিলে আৰু নিজৰ আচল ৰূপত আহিলে। চোৰেজনীক দেখি ৰাঘৱে নিজৰ প্ৰাণ বচাবলৈ অটোখনৰ পৰা ওলাই আহি দৌৰিব ধৰিলে। তাৰ পিছত চোৰেজনীয়ে নিজৰ লগ বন্ধুবোৰক মাতিব ধৰিলে। আহা বন্ধু বান্ধৱীসকল, আজি আমি আকৌ এটা অটোৱালাৰ টেষ্ট খাব লাগিব। সিহঁতৰে কোনোবা অটোৱালাই আমাক জংঘললৈ লৈ গৈ আমাৰ সকলো সম্পত্তি লৈ গৈছিল। এতিয়া আমি সিহঁতক ভাল শিক্ষা দিম। আমি এই অটোৱালা আৰু ইয়াৰ মানুহবোৰক উঠাই নেৰো। কথাখিনি শুনি ৰাঘৱে ভয় খাই গ'ল আৰু নিজৰ অটোখন লৈ তাৰ পৰা পলাব ধৰিলে। তেতিয়াই বহু জোৰকে বতাহ বলিলে আৰু এতিয়াই তাৰ অটোৰ সন্মুখত চোৰেলজনী আহি গ'ল। সেই চোৰেলজনী তালৈ অহাৰ পিছতে ৰাঘৱে আৰু বহুত চোৰেলৰ সহাৰ শব্দ শুনিবলৈ পালে আৰু অলপ সময় পিছত চোৰেলজনীয়ে ৰাঘৱক মাৰি খাই পেলালে। তেতিয়ালৈকে ৰাতিপুৱা হৈ গৈছিল আৰু চোৰেলজনীয়ে ৰাঘৱৰ ৰূপ লৈ সেই অটোখন লৈ চহৰলৈ গ'ল আৰু তাত নিজৰ অটোখন ৰখাই পেচেঞ্জাৰৰ অপেক্ষা কৰিব ধৰিলে। তেতিয়াই ৰাঘৱৰ বন্ধু মহেশ আহি পেলাই ৰাঘৱক ক'লে, আৰে ভাই ৰাঘৱ, তোমাৰ ভাগৰ বুলি এটা বস্তু নাই নেকি বাৰু? তুমি ৰাতিও ইমান দেৰিলৈকে অটো চলোৱা আৰু দিনতো চলোৱা। আমিতো একেবাৰে ভাগৰতে মৰো মৰো হৈ যাওঁ। মই কষ্ট কৰিলো, তোৰ তাত কি হ'ল? তাৰ পিছত চোৰেজনীয়ে মহেশক বহুত ভয়ানক চকুৰে চাব ধৰিলে। তেতিয়াই মহেশে বুজি পালে যে সেয়া ৰাঘৱ নহয়, সেয়া কোনোবাই ৰাঘৱৰ ৰূপ লৈ কোনোবা ভূত প্ৰেতে হয়। তাৰ পিছত মহেশ তাৰ পৰা গুচি গ'ল আৰু নিজৰ অটোখনত বহি সেই চোৰেজনীৰ ওপৰত নজৰ ৰাখিব ধৰিলে। তেতিয়াই মহেশে দেখা পালে এজনী বুঢ়ী মহিলাক নিজৰ অটোত বহাই কৰবালৈ লৈ যাব ধৰিছে। আৰে বেটা, তুমি মোক কলৈ লৈ যাব ধৰিছা? মোৰ ঘৰচোন এৰি থৈ আহিলা। ঐ বুঢ়ী, মনে মনে থাক। এতিয়া তোৰ নিজৰ ঘৰ নহয়। এতিয়া মই তোক এনেকুৱা এখন ঘৰলৈ লৈ যাম যাৰ পৰা তই কেতিয়াও আহিব নোৱাৰ। এইবোৰ তুমি কি কৈছা? মই আৰু নাযাম, মোক ইয়াতে ৰখাই দিয়া। ঐ বুঢ়ী, এতিয়া এই অটোখন মই নৰখাওঁ, কাৰণ এতিয়া আমি কবৰস্থান গৈহে এই অটোখন ৰখিব আৰু তাত নি পেলাই মই তোক মাৰি পেলাই খাই পেলাম। অটোৱালাৰ ৰূপত চোৰেজনীক দেখি বুঢ়ী মহিলাগৰাকীয়ে বহুত ভয় খাই গ'ল আৰু বুঢ়ী মহিলাগৰাকীয়ে নিজৰ জীৱনৰ ভিক্ষা খুজিব ধৰিলে। কিন্তু চোৰেজনীয়ে বুঢ়ী মহিলাৰ একো কথা নুশুনিলে আৰু অটোখনক কবৰস্থানলৈ লৈ গ'ল। তাৰ পিছত চোৰেজনীয়ে বুঢ়ী মহিলাগৰাকীক মাৰি পেলাই খাই পেলালে
আৰু সেই সকলোবোৰ ঘটনা ৰাঘৱৰ বন্ধু মহেশে দেখা পালে আৰু মহেশে নিজৰ জীৱন বচাই তাৰ পৰা পলাই পতংগিলে। হে ভগৱান, আজি ভাল বাচিলো দেই। এয়াতো ৰাঘৱৰ ৰূপত কোনোবা চুৰেল হয়। মই সোনকালে এই ঘটনাবোৰ ৰাঘৱৰ পত্নীক ক'ব লাগিব আৰু পুলিচকো জনাব লাগিব যে এই চুৰেলজনে কেনেকৈ ইয়াৰ মানুহবোৰ আৰু অটোৱালাবোৰক মাৰি পেলাই খাই আছে। তাৰ পিছত মহেশে নিজৰ অটোখন লৈ ৰাঘৱৰ ঘৰলৈ গ'ল আৰু ৰাঘৱৰ পত্নী ৰূপালীক মহেশে সকলোবোৰ ঘটনা ক'লে। তাৰ পিছত মহেশে ৰূপালীৰ সৈতে পুলিচ ষ্টেচনলৈ গ'ল আৰু সকলো ঘটনা ইন্সপেক্টৰজনক বিৱৰি ক'লে। ইন্সপেক্টৰে নিজৰ কেইটামান পুলিচৰ সৈতে কবৰস্থানলৈ তদন্ত কৰিবলৈ গ'ল আৰু তাত সিহঁতে ৰাঘৱৰ কিছুমান আধা খোৱা অংগ দেখিবলৈ পালে। তাৰ পিছত পুলিচ ইন্সপেক্টৰজনে এজন তান্ত্ৰিক বাবাক লৈ আহিলে। এই চুৰেলজনী বহুতেই ভয়ানক হয়। কেইবা বছৰ আগতে এই চুৰেলজনী আৰু চুৰেলজনীৰ বন্ধু বান্ধৱীবোৰক এটা অটো গেঙে মাৰি পেলাই সিহঁতৰ সকলো সম্পত্তি লৈ গৈছিল। তেতিয়াৰ পৰা সিহঁত চুৰেললৈ পৰিণত হৈ গ'ল আৰু সিহঁতে নিজৰ প্ৰতিশোধ অটোৱালা আৰু এই মানুহবোৰৰ ওপৰত লৈ আছে। কিন্তু বাবা, আপুনি এতিয়া কিবা কৰিব লাগিব, নহ'লে এই চুৰেলজনীয়ে এই চহৰখনৰ গোটেইবোৰ অটোৱালাক মাৰি পেলাব। তাৰ পিছত তান্ত্ৰিক বাবাজনে কবৰস্থানতে বহি পূজা পাতাল কৰিব ধৰিলে। তাৰ পিছত তান্ত্ৰিক বাবাজনে নিজৰ যাদু শক্তিৰে চুৰেলজনীক তাত প্ৰকট কৰিলে। চা চুৰেল, তোৰ লগত বহুত বেয়া হ'ল, কিন্তু তই কেইজনমান অটোৱালাৰ কাৰণে গোটেই অটোৱালাবোৰক দোষী সজাব নোৱাৰা আৰু সিহঁতক তই বহুতেই মাৰিলি। সেইবাবে মই তোক ৰাঘৱৰ অটো ৰিক্সাখনত তোক মই আবদ্ধ কৰি থৈ দিম। চা তান্ত্ৰিক, তই মোক আজি এই অটোখনত আবদ্ধ কৰিলেও কৰিব পাৰ। আজি মই বেছি শক্তিশালী নহয়, কিন্তু এইবাৰ যেতিয়া মই মুকলি হ'ম তেতিয়া প্ৰথমতে তোক মাৰিম। তাৰ পিছত তান্ত্ৰিক বাবাই নিজৰ যাদু মন্ত্ৰ মাতি চুৰেলজনীক ৰাঘৱৰ অটোখনত আবদ্ধ কৰি থলে আৰু বাবাই সেই অটো ৰিক্সাখন সদায়ৰ বাবে কবৰস্থানতে ৰাখি দিলে আৰু অটোখনৰ চাৰিওফালে দেৱাল কৰি দিলে যাতে কোনেও সেই অটোখনক হাতো লগাব নোৱাৰে।